নাই আমাৰ কি বুলি কয় চেম ছাৰে কি কৈছে কোৱা নাই মই একো নাজানো মুঠতে আমাৰ কাৰো লগত কিবা নাই কি কয় এলায়েন্স নাই কাৰো লগত এলায়েন্স নাই বিজেপি এলায়েন্স NDA লগতো নাই ইণ্ডিয়া এলায়েন্স কংগ্ৰেছৰ লগতো নাই দুখনতে আপোনালোকে খেলিব ছাৰ দুখনতো খেলিব দৰং ওদালগুৰি একটা খেলিব আৰু একটাতো এই কোকৰাঝাৰ লোকসভা ঠিক হৈছে নেকি ছাৰ কেণ্ডিডেট ঠিক হোৱা নাই কেণ্ডিডেট আমাৰ এই ডিচেম্বৰ মাহত আমি ঠিক কৰিম বিজেপিয়ে UPPL আৰু বিজেপিৰ সংঘাত দূৰ কৰিবৰ কাৰণে 8জনকৈ মন্ত্ৰী আৰু 19জনকৈ আচলতে বিধায়ক নিয়োগ কৰিছে তথাপিও কিন্তু ৰুধিব পৰা নাই আপোনালোকক কি ক'ব এই মুহূৰ্তত আৰে ৰম'দ বৰ'য়ে বিজেপি মানুহকো কণ্ট্ৰল কৰিব পৰা নাই নিজৰ UPPLকো কণ্ট্ৰল কৰিব পৰা নাই মানে সি একো কাম কৰা নাই কাকো সুবিধা দিয়া নাই নিজৰ UPPL দলৰ লগৰীয়া EM MCLA হওক বা পাৰ্টি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হওক বা কৰ্মীসকলে হওক একো ফেচিলিটি দিব পৰা নাই আৰু বিজেপি সহযোগী দল UPPLক চৰকাৰ বনাব দিছে বিজেপিৰ যিমান যিসকল MCLA বা EM সকল আছে বা কৰ্মীসকল আছে ইহঁতক ভালকৈ মানে ফেচিলিটি দিব পৰা নাই বা কাম কৰিবলৈ সুবিধা দিব পৰা নাই যাৰ ফলত আজি প্ৰমোদৰ লিডাৰশ্বিপত নাথাকিম বুলি BTC অঞ্চলৰ কিছু বিজেপি লিডাৰ বা কৰ্মী আৰু UPPLৰো মেক্সিমাম UPPLৰ বহুত লিডাৰ আৰু কৰ্মীসকলে আকৌ আমাৰ দলত যোগদান কৰিব বুলি বহুতে যোগাযোগ কৰি আছে আমি কৰি থাকিম বিভিন্ন মহলত মানে চৰ্চা হৈছে যে ত্যাগ কৰি অন্য দলত যাব ক'লে মই চিনি নাপায় বাবু কোন সন্দৰ্ভৰ কথা হৈছে মই চিনি নাপায় দেই নমস্কাৰ এই যিটো CWC মিটিং ইয়াত চিৰিয়াছলি আমাৰ বুথ কমিটিৰ ওপৰত আলোচনা হৈছে বুথ কমিটিবিলাক সব অঞ্চলতে কমপ্লিট হোৱা নাই এটোকে কমপ্লিট কৰিব লাগে বুলি আমাৰ মাজত আলোচনা হৈছে বুথ কমিটি আৰু কিছুমান আমাৰ সত্ৰধৰ আৰু ৰাভা জনগোষ্ঠী আৰু হিন্দীভাষী হিচাপে আমাৰ চেলটো গঠন হোৱা নাছিলে সেইটোকে ইমিডিয়েটলি বনোৱা হ'ব বুলি আমাৰ মাজত আলোচনা হৈছে আৰু ভাল একটা খবৰ আছে আজিও UPPLৰ কিবা CWC মিটিং আছে বোলে ডিমাকুছিত কিন্তু যেনেকুৱা এক্সপেক্ট কৰিছিল যেনিবা চেয়াৰটো 1000টা চেয়াৰ বহাইছিল মাত্ৰ 100জনমান হ'ব বুলি আমাক লোকেল মানুহ জনাইছে CWC মিটিং ভাল কথা কিন্তু আজি UPPL আৰু বিজেপি কেইজনমান লিডাৰ সোমাইছে আমাৰ ওদালগুৰি জিলাৰ ভাইচ প্ৰেচিডেণ্ট সোমাইছে বিজেপিৰ আৰু UPPLৰ মাইনৰিটি চেলৰ ছেক্ৰেটাৰী শাহজাহান ইহঁতেও সোমাইছে মুঠতে টোটেল 20জন সোমাইছে আমাৰ UPPL আৰু বিজেপি মিলাই পেলাই তো সেইটোতো আচৰিত কথা মই কৈছোঁ না সেইদিনা বিজেপি আৰু UPPLটো চৰকাৰ BTCত মানে এইটো বাদী মানে কম্পিটিশ্যন হোৱা নিচিনা লাগি আছে মই এতিয়াও কম হোৱা নাই ব্লক ৱাইজ এইটো আমাৰ জইনিং প্ৰগ্ৰাম ইয়াতো কম হোৱা নাই আজি CWCত আমাৰ অকল 20জনে সোমাইছিল মেক্সিমাম UPPLৰে 12জন আৰু বাকী 6জন বিজেপিৰ হয় কথা সেইটোৱে ছাৰ বিশেষকৈ মুখ্যমন্ত্ৰী এটা